তো এইটো কোৱেশ্চন তোমালোকক দুবাৰ আহিছে মই কলো কথা কবিতা বুলি কি বুঝা এইটো খৰ 1 নম্বৰটো তোমালোকক দুবাৰ আহিছে এবাৰ আহিছে তোমালোকক 2014 আৰু এবাৰ আহিছে তোমালোকক 2019 সো এইটো ভালকৈ চাবা আৰু যেটো তোমাৰ উৰ্মাল আছে এইটো তোমালোকৰ পৰীক্ষাত আহিছে 2023 ত আহিছে হা এইটো তোমালোকৰ 2023 ত আহিছে হেল্ল এভৰিৱান তোমালোকক আমাৰ চেনেল নলেজ অফ সায়েন্সত স্বাগতম জনাইছো এইটো ক্লাস 12 এছামিছৰ আজি আমি তোমালোকৰ আগত মগনিয়া নামৰ চেপ্টাৰটোৰ গটেইখিনি কোৱেশ্চন আনসাৰ এই ভিডিওটোত তোমালোকক কৰাই দিম আৰু এই চেপ্টাৰটোৰ পৰা যিমানখিনি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন তোমালোকৰ পৰীক্ষাত আহিছে গটেইখিনি আমি তোমালোকক এই ভিডিওটোতে দেখুৱাই দিম আৰু যিমানখিনি তোমালোকৰ বুকত কোৱেশ্চন দিয়া আছে প্ৰত্যেকটো কোৱেশ্চনৰ আমি তোমালোকক এনসাৰো দিম আৰু এই চেপ্টাৰটোৰ পৰা কেনেকুৱা শৰ্ট কোৱেশ্চন আহিব পাৰে আমি তোমালোকক সেই সম্পৰ্কে এই ভিডিওটোত কম মানে আমি এক কথাত যদি কবলৈ যাও মগনিয়া নামৰ চেপ্টাৰটোৰ পৰা যিমানখিনি বস্তু তোমালোকৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট হয় আমি গটেইখিনি তোমালোকক এই ভিডিওটোতে দেখুৱাই দিম যদি তোমালোকে আমাৰ এই ভিডিওটো চোৱা তোমালোকক এক্সট্ৰা ভাবে এই চেপ্টাৰটোৰ পৰা কোনো ধৰণৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পঢ়িব নালাগে আৰু ক্লাস 12 ৰ কাৰণে আমাৰ এটা WhatsApp গ্ৰুপ আছে মই ডেসক্ৰিপচনৰ লিংক দি দিম তোমালোকে তাৰ পৰা আমাৰ গ্ৰুপটো জয়েন হৈ লবা আৰু ক্লাস 12 ৰ কাৰণে আমি তোমালোকক ভালেখিনি ভিডিও আপলোড কৰিছো যদি কোনোবাই চোৱা নাই আমি প্লেলিস্ট বনাই দিছো তোমালোকে চাব পাৰা এই চেনেলটোত ক্লাস 12 ৰ কাৰণে ফিজিক্স ম্যাথমেটিক্স কেমিষ্ট্ৰি এছামিজ আৰু ইংলিশত তোমালোকে ভিডিও পাবা সো তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু যদি ভিডিও ভাল লাগে তেনেহলে এটা লাইক কৰি দিবা পলম নকৰাকৈ ভিডিওটো স্টাৰ্ট কৰিছো আজি আমি যে চেপ্টাৰটো তোমালোকৰ আগত ডিসকাশন কৰিম সেই চেপ্টাৰটোৰ নাম হল মগনিয়াৰ আৰু এই চেপ্টাৰটো যতীন্দ্ৰনাথ দুৱৰাই লিখিছিল ইয়াতে তোমালোকক দিয়া আছে মই প্ৰত্যেকটো লাইনৰ যিবোৰ ইম্পৰ্টেন্ট লাইন সেইবোৰ মই মাৰ্ক কৰি লৈ আহিছো তো পাঠটো নিৰ্বাচন কৰা উদ্দেশ্য ইয়াতে কি দিয়া আছে কথা কবিতা 19 শতিকাৰ এক উল্লেখযোগ্য সৃষ্টি তোমালোকৰ ইয়াৰ পৰা কোৱেশ্চন আহিব পাৰে কথা কবিতা মানে কিমান শতিকাৰ এটা উল্লেখযোগ্য সৃষ্টি হয় 19 শতিকাৰ এটো পঢ়িবা রুশ সাহিত্যিক আইভান তুৰ্গেনেভক ইয়াৰ জনক বুলি কোৱা হয় তোমালোকৰ কোৱেশ্চন আহিব পাৰে কথা কবিতাৰ জনক বুলি কাক কোৱা হয় তোমালোকে লিখিব লাগিব আইভান তুৰ্গেনেভক অসমীয়া ভাষাত প্ৰথম কথা কবিতা ৰচনা কৰে যতীন্দ্ৰনাথ দুৱৰাই এইটো তোমালোকৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনত আহিছিল যে অসমীয়া ভাষাত প্ৰথম কথা কবিতা কোনে ৰচনা কৰিছিল যতীন্দ্ৰনাথ দুৱৰা এইটো তোমালোকৰ 2021 ত আহিছিল এই কোৱেশ্চনটো তোমালোকৰ 2021 ত আহিছিল নেক্সট কি দিয়া আছে তেওঁৰ কথা কবিতাৰ পুথিখনৰ নাম হৈছে কথা কবিতা মানে যতীন্দ্ৰনাথ দুৱৰাৰ কথা কবিতা যিখন পুথি এইখনৰ নাম কি কথা কবিতা কথা কবিতা সম্পৰ্কে ছাত্ৰ-ছাত্ৰীক অৱগত কৰাটো হৈছে এই পাঠ নিৰ্বাচন কৰাৰ খাই উদ্দেশ্য যে কথা কবিতা সম্পৰ্কে যাতে ছাত্ৰ-ছাত্ৰীসকলে জানে এইভাবে এই পাঠটো কি কৰা হৈছে নিৰ্বাচন কৰা হৈছে বা এই পাঠৰ মেইন উদ্দেশ্য পাঠ্য অধ্যয়নৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীয়ে কবিতা আৰু কথা কবিতাৰ মাজৰ পাৰ্থক্যসমূহ বুজিব পাৰিব আৰু ইয়াৰ ওপৰত তোমালোকৰ এটা কোৱেশ্চন আছে কবিতা আৰু কথা কবিতাৰ মাজৰ পাৰ্থক্য তাৰ পিছত তোমালোকক ইয়াক দিয়া আছে লেখক পৰিচিতি তোমালোকে পঢ়িবা কাৰণ তাৰ পৰা তোমালোকৰ ভিতৰুৱা কোৱেশ্চন আহে আৰু কেতিয়াবা লেখকৰ পৰিচয় লিখিব দিয়ে তোমালোকে কি কৰিবা লেখকৰ পৰিচয়টো ভালকৈ পঢ়িবা তাৰ ভিতৰৰ পৰা তোমালোকক কোৱেশ্চন লিখিব দিয়ে সো এইটো তোমালোকে ভালকৈ পঢ়িবা তাৰ পিছত তোমালোকে কি চাবা তো তোমালোকে লেখকৰ পৰিচয় চাবা ইয়াৰ পৰা লেখকৰ কবিতা পুথি কেইখন কি হয় অমৰতীৰ্থ আপোন সুৰ বনফুল মিলনৰ সুৰ মৰমৰ সুৰ এইবোৰ কবিতা পুথি হয় এইকেইটা তোমালোকে চাবা তাৰ পিছত তেওঁলোকৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি এইটো চাবা তাৰ পিছত যতীন্দ্ৰনাথ দুৱৰাই কিহৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল হয় না নহয় তো কিহৰ বাবে কৰিছিল সাহিত্য অকাডেমী বঁটা লাভ বনফুল কবিতা পুথিৰ বাবে এইটো ভালকৈ পঢ়িবা যে বনফুল কবিতা পুথিৰ বাবে মানে যতীন্দ্ৰনাথ দুৱৰাই কি কৰিছিল সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল আৰু তেওঁ মানে কোন অধিৱেশনৰ সভাপতি আছিল এইটো 1955 চনত গুৱাহাটীত অনুষ্ঠিত অসম সাহিত্য সভাৰ ৪৪ অধিৱেশনত দুৱৰাই কি কৰিছিল সভাপতিত্ব কৰিছিল আৰু তাৰ মৃত্যু কিমান হৈছিল 1968 চনত তাৰ পিছত তোমালোকে এইখিনি পঢ়িলো বা ইয়াৰ পৰা তোমালোকে কি চাবা মই আকৌ এবাৰ কৈছো কবি পৰিচয়ৰ পৰা কবি জন্ম চাবা মৃত্যু চাবা তাৰ পিছত তেওঁলোকৰ মানে কত মানে শিক্ষা কৰিবলৈ গৈছিল সেই বিষয়ে চাবা তাৰ পিছত তোমালোকে ইয়াৰ পৰা কবিতাৰ পুথি কেইখন চাবা ইয়াৰ পৰা কেতিয়াবা তোমালোকৰ কোৱেশ্চন আহে যে যতীন্দ্ৰনাথ দুৱৰাৰ
দুখন কবিতা পুথিৰ নাম তোমালোকে এনেকৈ কোশ্চেন আহিব পাৰে তাৰ পিছত যতীন্দ্ৰনাথ দুৱৰাৰ একমাত্ৰ কথা কবিতাৰ পুথিখন কি হয় এটো পঢ়িবা এটো হয় কথা কবিতা তাৰ পিছত তোমালোকে পঢ়িবা কিহৰ বাবে যতীন্দ্ৰনাথ দুৱৰাই সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল বনফুল কবিতা পুথিৰ বাবে এটো পঢ়িবা তাৰ পিছত তেওঁ কোন অধিৱেশনৰ সভাপতি আছিল 1955 চনত গুৱাহাটী অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ চতুৰ্বিংশ অধিৱেশনত সভাপতি আছিল এইকিটা পঢ়ি লবা তাৰ মৃত্যুটো পঢ়িবা হৈ গল তাৰ পিছত তোমালোকে ইয়াতে দিয়া আছে মূল পাঠ মানে মূল পাঠটো কি সো তোমালোকে এটো পঢ়ি লবা মই আৰু ইমান নকও কোশ্চেন আনসাৰ লৈ আগবাঢ়িছো তো ইয়াতে তোমালোকক দিয়া আছে কঠিন শব্দ অৰ্থ তো শব্দৰ অৰ্থবোৰ পঢ়িবা মগনিয়াৰ মানে কি মাগি চাওয়া বা ভিখাৰী হয় না নহয় সো এটো পঢ়িবা মগনিয়াৰ পঢ়িবা উখহা পঢ়িবা হয় না নহয় তাৰ পিছত উৰমালটো পঢ়িবা উৰমাল মানে কি ৰুমাল এটো পঢ়িবা আৰু যেটো তোমাৰ উৰমাল আছে এটো তোমালোকৰ পৰীক্ষাত আহিছে 2023 ত আহিছে হা এটো তোমালোকৰ 2023 ত আহিছে সো তোমালোকে এটো ভালকৈ চাবা উৰমাল মানে কি উৰমাল মানে হৈছে ৰুমাল এটো তোমালোকৰ 2023 ত আহিছে আৰু শব্দ অৰ্থবোৰ তোমালোকৰ পৰীক্ষাত আহে সো শব্দ অৰ্থ তিনিটা তোমালোকে চাবা তাৰ পিছত তোমালোকক ইয়াতে দিয়া আছে আৰ্হি প্ৰশ্নৰ ক দিয়া আছে অতি চমু প্ৰশ্ন প্ৰতিটো প্ৰশ্নৰ মূল্যাংক 1 তো 1 নম্বৰত কি দিয়া আছে অসমীয়া সাহিত্যত প্ৰথম কথা কবিতা ৰচনা কৰা কবিগৰাকী কোন তো ইয়াৰ উত্তৰটো মই তোমালোকক লাষ্টত দি দিছো সোৱা ইয়াতে লিখা আছে তো কি লিখিবা যে এইটো কোশ্চেন যে অসমীয়া সাহিত্যত প্ৰথম কথা কবিতা ৰচনা কৰা কবিগৰাকী কোন তো উত্তৰটো কি হ'ব যতীন্দ্ৰনাথ দুৱৰা তাৰ পিছত তোমালোকক সেকেন্ড কোশ্চেনটো কি আছে সোৱা সেকেন্ড কোশ্চেনটো দিয়া আছে কবি যতীন্দ্ৰনাথ দুৱৰাৰ জন্ম কিমান চনত হৈছিল তো এইটো মই ইয়াতে লিখি দিছো তো কি হ'ব তোমালোকে কেনেকৈ লিখিবা এইটো 1892 হা এইটো 1892 তো 1892 তো ইয়াৰ উত্তৰটো কি হ'ব 1892 চনত শিৱসাগৰৰ আমলাপট্টিত যতীন্দ্ৰনাথ দুৱৰাৰ জন্ম হৈছিল তোমালোকে এইটো লিখি লবা 1892 চনত শিৱসাগৰৰ আমলাপট্টিত যতীন্দ্ৰনাথ দুৱৰাৰ জন্ম হৈছিল এইটো তোমালোকে ভিডিওটো পজ কৰি লিখি লবা তাৰ পিছত 3 নম্বৰ কোশ্চেনটো কি দিয়া আছে সোৱা যতীন্দ্ৰনাথ দুৱৰা কি কবি বুলি কোৱা হয় যতীন্দ্ৰনাথ দুৱৰা কি কবি বুলি কোৱা হয় তো সোৱা ইয়াতে কি দিয়া আছে এইটো 3 নম্বৰ তো ইয়াৰ উত্তৰটো কি লিখিবা যতীন্দ্ৰনাথ দুৱৰাক বনফুলৰ কবি বুলি কোৱা হয় যতীন্দ্ৰনাথ দুৱৰাক বনফুলৰ কবি বুলি কোৱা হয় এটো তোমালোকে ইয়াৰ পৰা পঢ়ি লবা তাৰ পিছত তোমালোকক 4 নম্বৰটো কি দিয়া আছে সোৱা 4 নম্বৰটো দিয়া আছে অমৰ তীৰ্থ পুথিখন কোনখন পুথিৰ ভাৱানুবাদ অমৰ তীৰ্থ পুথিখন কোনখন পুথিৰ ভাৱানুবাদ তো ইয়াৰ উত্তৰটো তোমালোকে ইয়াতে পাবা এইটো সোৱা 4 নম্বৰ তো কি হ'ব ইয়াৰ উত্তৰটো অমৰ তীৰ্থ পুথিখন ফাৰ্সী ৰুবায়ত পুথিৰ ভাৱানুবাদ কি পুথিৰ ভাৱানুবাদ ৰুবায়ত তো উত্তৰটো লিখিবা অমৰ তীৰ্থ পুথিখন ফাৰ্সী ৰুবায়ত পুথিৰ ভাৱানুবাদ তাৰ পিছত তোমালোকক 5 নম্বৰ কোশ্চেনটো কি দিয়া আছে সোৱা তোমালোকে ভিডিওটো মানে পজ কৰি তোমালোকে লিখি লবা সেইবৰ তো 5 নম্বৰটো দিয়া আছে যতীন্দ্ৰনাথ দুৱৰাই কোনখন কাব্য গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল মই তোমালোকক কবি পৰিচয় দেখাই দিলো তো কিহৰ বাবে পাইছিল তেওঁ এইটো লিখি দিছো সোৱা যে যতীন্দ্ৰনাথ দুৱৰাই বনফুল কাব্য গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল আৰু এই কোশ্চেনটো তোমালোকৰ 2023 ত আহি গৈছে এটো 5 নম্বৰৰ কোশ্চেন এটো তোমালোকৰ 2023 ত আহি গৈছে সো তোমালোকে এটো ভালকৈ পঢ়িবা যে যতীন্দ্ৰনাথ দুৱৰাই বনফুল কবিতা পুথিৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল আশা ৰাখিছো তোমালোকক 1 নম্বৰ কোশ্চেনখিনি যিমানটো দেখাই দিলো তোমালোকে বুজি পালা গোটেইখিনি কোশ্চেন মই তোমালোকক দেখুৱাই দিলো আকৌ এবাৰ দেখুৱাই দিছো তোমালোকে ভিডিওটো পজ কৰি লিখি লবা এটো মই ধুনিয়াকৈ এবাৰ দেখাই দিছো 1 নম্বৰ এটো 2 নম্বৰ এটো 3 নম্বৰ এটো 4 নম্বৰ এটো 5 নম্বৰ এটো সো তোমালোকক মই দেখুৱাই দিছো তোমালোকে ভিডিওটো পজ কৰি লিখি লবা তাৰ পিছত মই 2 নম্বৰ কোশ্চেনলৈ আগবাঢ়িছো মানে খ তো খ দিয়া আছে চমু প্ৰশ্ন প্ৰতিটোৰ প্ৰশ্নৰ মূল্যাংক 2 অথবা 3 মানে এটা কোশ্চেন তোমালোকক 2 মাৰ্ক দিব পাৰে বা 3 মাৰ্ক দিব পাৰে 1 নম্বৰ কোশ্চেনটো কি দিয়া আছে সোৱা কথা কবিতা বুলিলে কি বুজা ইয়াত দুটা বৈশিষ্ট্য লিখা তো কথা কবিতা মানে কি লিখিব গৈছে আৰু ইয়াত দুটা বৈশিষ্ট্য লিখিব গৈছে তো ইয়াতে মই ধুনিয়াকৈ লিখি আনিছো তোমালোকৰ তো এইটো তোমালোকৰ পৰীক্ষাত আহিছিল 2014 ত আহিছিল হয়নে নহয় তো এইটো তোমালোকৰ 2014 ত আহিছিল তো কেনেকৈ লিখিবা উত্তৰটো কেনেকৈ লিখিবা তোমালোকে কোন আবেদনশীল বা ভাবব্যঞ্জক পৰিস্থিতিক বিষয়ৰূপে লৈ কাব্য ভাৱানুৰঞ্জিত গদ্য লিখা চুটি ৰচনা কথা কবিতা বুলি কোৱা হয় পৃথিৱীৰ সাহিত্যত এই শ্ৰেণীৰ কবিতাৰ পৰিমাণ বৰ কম কাৰণে ডক্টৰ বাণীকান্ত কাকতিদেৱে ইয়াক নহোৱা নখোজা কবিতা বুলি অভিহিত কৰিছে তো যদি তোমালোকক কথা কবিতা বুলিলে কি বুজা আহে তোমালোকে এইখিনি লিখি দিবা তাৰ পিছত
প্যাৰাগ্ৰাফ কৰি ইয়াৰ বৈশিষ্ট্যটো লিখি দিছো আৰু ইয়াৰ বৈশিষ্ট্য তোমালোকৰ 2019 ত আহিছে মানে এই কোৱেশ্চনটো তোমালোকৰ দুবাৰ আহিছে এবাৰ আহিছে 2014 আৰু 2019 তো ইয়াৰ বৈশিষ্ট্যটো তোমালোকৰ 2019 ত আহিছে ইয়াৰ বৈশিষ্ট্যবোৰ হল কথা কবিতা এবিধ কবিতা ই ব্যঞ্জনাময় গদ্য ৰচিত খ নম্বৰ কথা কবিতাত ৰূপকৰ সমাবেশ থাকে আৰু ই প্ৰায় ৰূপকাত্মক 3 নম্বৰ কথা কবিতা চিত্ৰধৰ্মিতাৰ ওপৰত প্ৰতিষ্ঠিত আৰু ঘ নম্বৰ দিয়া আছে কথা কবিতাত ভাৱেই প্ৰধান বস্তু ইয়াত এটি মাত্ৰ কেন্দ্ৰস্থ ভাৱ থাকে তো মই তোমালোকক চাৰিটা বৈশিষ্ট্য লিখিব দিছো তোমালোকে ইয়াৰ পৰা যেইটা তোমালোকৰ পৰীক্ষাত লিখিব আহে তোমালোকে লিখি দিবা আৰু ইয়াৰ ডেফিনেশনটো মই ওপৰত ইয়াৰ পৰা এইখিনি লৈকে লিখি দিছো যেহেতু কোৱেশ্চনটো তোমালোকৰ 2 বা 3 মাৰ্কৰ কাৰণে আহিব পাৰে সো অলপ ধুনিয়াকৈ লিখি দিছো যাতে তোমালোকে ফুল মাৰ্ক পোৱা সো তোমালোকে ভিডিওটো পজ কৰি লিখি লোৱা আশা কৰোঁ এই কোৱেশ্চনটো তোমালোকে লিখি ললা আমি নেক্সট কোৱেশ্চনটোলৈ আগবাঢ়িছো তো এইটো কোৱেশ্চন তোমালোকৰ দুবাৰ আহিছে মই কলো কথা কবিতা বুলি কি বুজা এইটো খৰ 1 নম্বৰটো তোমালোকৰ দুবাৰ আহিছে এবাৰ আহিছে তোমালোকৰ 2014 আৰু এবাৰ আহিছে তোমালোকৰ 2019 সো এইটো ভালকৈ চাবা নেক্সট কোৱেশ্চনটো কি দিয়া আছে চোৱা 2 নম্বৰটো দিয়া আছে কবিতা আৰু কথা কবিতাৰ মাজত কি কি পাৰ্থক্য আছে এটো দিছে তো ইয়াৰ উত্তৰটো মই ইয়াতে তোমালোকক লিখি দিছো চোৱা এটো খ নম্বৰ এটো তো ইয়াৰ উত্তৰটো মই ইয়াতে লিখি দিছো তোমালোকে চোৱা কি আছে যে কবিতাৰ এটা উল্লেখযোগ্য বিভাগ হল কথা কবিতা গদ্য ৰচিত যদিও কথা কবিতা আৰু কবিত্বময় গদ্য একে নহয় কথা কবিতা এবিধ কবিতাই কিন্তু কবিত্বময় কথা লিখাৰ ভংগী বা ভাষাৰ ৰীতি মাথন কবিতা আৰু কথা কবিতাৰ মাজত পৰিলক্ষিত হোৱা পাৰ্থক্যসমূহ হল সো তোমালোকে ইয়াৰ পৰা লিখিব পাৰা বা তোমালোকে এইখিনি যদি লিখি দিয়া তেনেহলে তোমালোকে এটা ভাল মাৰ্ক পাব পাৰিবা তো ইয়াৰ পাঠ্যক্ৰমটো মই তলত লিখিছো চোৱা মই চাৰিটা তোমালোকক পইণ্ট লিখি দিছো পাঁচটা পইণ্ট লিখি দিছো 1 নম্বৰ পইণ্ট লিখিছো কবিতা হল মনৰ অবিভক্ত প্ৰকাশ কৰা এক সুপাঠ্য মাধ্যম আনহাতে কথা কবিতা হল কোনো এটা ভাবব্যঞ্জক পৰিস্থিতিক বিষয়বস্তু হিচাপে লৈ গদ্য লিখা চুটি ৰচনা তোমালোকে লেখাবোৰ বুজি পাবা মই তোমালোকক যিবোৰ লেখা তোমালোকে বুজি নপোৱা মই মুখেৰে কৈ দিছো তোমালোকে মিলাই লবা 2 নম্বৰটো দিয়া আছে কবিতাই কোনো পৰিধি না মানে একাধিক চিত্ৰক ধৰ্মিতা এইটো হ'ব চিত্ৰক ধৰ্মিতা কবিতাৰ এক বিশেষ ধৰ্ম আনহাতে কথা কবিতাত এটা মাত্ৰ কেন্দ্ৰস্থ ভাৱ থাকে 3 নম্বৰ দিয়া আছে কবিতা কাৰ্বিক গৰৰ আনহাতে কথা কবিতা গদ্য আকাৰৰ 4 নম্বৰ পইণ্ট লিখিছো আধুনিক কবিতা বুদ্ধিনিষ্ঠ অভিব্যক্তিমূলক প্ৰতিধৰ্মী দুৰ্বৰ্ধ আৰু একান্ত ব্যক্তিনিষ্ঠ আনহাতে কথা কবিতা অনুভূতিমূলক সহজবোধ্য কল্পনাপূৰ্ণ আৰু ব্যক্তিগত হয় নৈবৰ্তিক 5 নম্বৰ পইণ্ট লিখিছো আধুনিক কবিতা মগজুৰ প্ৰাধান্য বেছি আনহাতে কথা কবিতা হিয়াৰ প্ৰাধান্য বেছি এতিয়া তোমালোকক যে 5টা পইণ্টে লিখিব লাগিব তেনেকুৱা নহয় তোমালোকক যিমান মাৰ্ক দিয়ে সেই হিচাপে তোমালোকে লিখি দিবা হৈছে মই 5টা লিখি দিছো তোমালোকে যাতে সুবিধা হয় পঢ়াত সেই কাৰণে মই 5টা লিখি দিছো আৰু তোমালোকে পাৰিলে এই ওপৰৰ লাইনটো লিখি দিবা তেতিয়া হলে তোমালোকে এটা ভাল মাৰ্ক পাবা তো আজি ভিডিওত আমি তোমালোকক এইখিনি কোৱেশ্চনে তোমালোকৰ আগত ডিসকাস কৰিলো আশা কৰিছো আজি যিখিনি কোৱেশ্চন তোমালোকক কৰালো তোমালোকে ভাল পালা আৰু আমি তোমালোকক এই চেপ্টাৰটোৰ পাৰ্ট 2 এটা ভিডিও লৈ আহিম যত আমি বাকিবোৰ যিবোৰ কোৱেশ্চন বাকি আছে খৰ 4 5 তাৰ পিছত গড় যিবোৰ কোৱেশ্চন বাকি আছে আৰু তোমালোকৰ যিবোৰ ভিতৰুৱা কোৱেশ্চন আছে সো মই এইবোৰ তোমালোকক বাকি ভিডিওটোত মানে পাৰ্ট 2 ভিডিওটোত মই তোমালোকক কৰাই দিবলৈ চেষ্টা কৰিম সো তোমালোকে যাতে সেই ভিডিওটো পোৱা তাৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু এই ভিডিওটোৰ পৰা তোমালোকে নোটবোৰ লিখি লবা আৰু যদি কিবা বুজি নপোৱা তেনেহলে তোমালোকে আমাৰ হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হৈ লবা তাত তোমালোকে মোক সুধিব পাৰা নেক্সট ভিডিওটো অতি সোনকালে আহিব নেক্সট ভিডিওটো পাবৰ কাৰণে তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা তো আজি ভিডিওটো ইয়াতে সামৰিছো নতুন এটা ভিডিওৰ লগত তোমালোকৰ লগত পুনৰ দেখা দেখি হম ভিডিওটো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছো